ৰাইজলৈ কি আহ্বান জনাব? হয়, আজি ভাৰতৰ ৭৭তম গণতন্ত্ৰ দিৱস। আজি আমি শুক্লাই ভিত্তিত এই গণতন্ত্ৰ দিৱস পালন কৰিছোঁ। ইতিমধ্যে পতাকা উৰা হৈ গ'ল আৰু এই চেগতে মই আহ্বান জনাম, আজি আমাৰ BTCত যাতে আমি শান্তি একতা সদায় অটুট ৰাখিব পাৰে, ইয়াৰ কাৰণে ৰাইজক অনুৰোধ কৰিছোঁ। আজি গণতন্ত্ৰ দিৱস উপলক্ষে আজি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াই কৰ্তব্য পথত ইতিমধ্যে পতাকা উৰাইছে আৰু তেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই গণতন্ত্ৰ দিৱস পালন কৰা হয় আৰু হিচাপে আমি শুক্লাইটো কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আজি আমি ভাৰত এটা সাৰ্বভৌমত্ব দেশ এটা হয়, গণতন্ত্ৰ দেশ আৰু সমাজতান্ত্ৰিক দেশ, ধৰ্ম নিৰপেক্ষ দেশ। গতিকে ভাৰত আজি বহু আগলৈ আজি গতি কৰিছে। গতিকে এই দেশ আজি আমি নিজস্বভাৱে নিজৰ ভৰিত থিয় দিব পৰা এই ধৰণৰ আজি হৈছে। গতিকে এই দেশৰ নাগৰিক সদায় আমি শান্তি থাকিব লাগিব। নিজৰ যি অধিকাৰ, এই সংবিধানে দিয়া যিটো অধিকাৰ, ইয়াত বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী ৰাইজ তেখেতে নিজৰ অধিকাৰ, নিজৰ ভাষা, নিজৰ কলা সংস্কৃতি, নিজৰ ধৰ্ম এইটো পালন কৰি থাকিবৰ কাৰণে অধিকাৰ আমাক সংবিধানে দিছে আৰু এই সংবিধানটোকে আমি উপভোগ কৰি আছোঁ। আৰু আমি যদি একতা থাকোঁ তেতিয়াহে আমি আগুৱাই যাব পাৰিম। ধন্যবাদ।